বহুত কষ্টত জীয়াই আছোঁ, তথাপি আমনি নকৰোঁ কাকো। অনেক বেদনাৰ মাজতো এমুঠি আশালৈ জীয়াই থকাৰ হেঁপাহেই জীৱন। কিছুমান এনেকুৱা মানুহ আছে যিয়ে নিজেই সুখবোৰ কাঢ়ি লয় আৰু শেষত কয় যে তুমি সুখত থাকা। পাহৰিব তেওঁক পাৰি যি মগজুত থাকে। মনৰ পৰা ভালপোৱা মানুহবোৰে কেতিয়াও পাহৰিব নোৱাৰি। ভালপোৱা দুটাৰ অৰ্থ হ'ল কিছুমানে ভাল পায় প্ৰয়োজনৰ বাবে, কিছুমানে ভাল পায় জীৱনৰ বাবে। কাৰোবাক মৰম দিয়াটো বহুত ডাঙৰ উপহাৰ, কিন্তু কাৰোবাৰ মৰম পোৱাটো সকলোতকৈ ডাঙৰ সন্মান। আজি তুমি যাৰ কাৰণে নিজৰ আপোন মানুহবোৰক অৱহেলা কৰি আছা, এদিন সেইজন মানুহে তোমাক অকলশৰীয়া কৰি থৈ যাব। জীৱনটোত কেতিয়াবা এনেকুৱা বেয়া দিন আহে যিটোৱে নেকি আমাক নখুন্দোৱালৈকে নেৰে। এইটোৱেই আমাৰ জীৱন।